সকলোকে নমস্কাৰ জনাই আজি মোৰ ভিডিঅ'টোলৈ আপোনালোকক স্বাগতম। আজি আমাৰ মানে ককাৰ বছৰেকীয়া শ্ৰাদ্ধ কৰা হৈছিলে। আমি ভিডিঅ'টোৰ মাজলৈ যাওঁ আহকচোন। এয়া গৈ পাই দেখিলোঁ এয়া গীতা পাঠ কৰি আছে। তাকে ভাবিলোঁ সেৱা এটা লৈ তেওঁ অকণমান ভিডিঅ' কৰিলোঁ। এয়া চাওকচোন ইমান যে ধুনীয়াকৈ তেওঁ পঢ়ি আছে নহয়। একেবাৰে তাতে ৰৈ লৈ অলপ শুনিলোঁ। আপোনালোককো শুনাই দিছোঁ দেই অকণমান। আমাৰ ভকতসকল সেয়া ভকতসকল বহি ধুনীয়াকৈ শুনি আছে। আপোনালোকে চাই থাকক দেই পাছলৈ। এয়া আমি সেৱা কৰি আছোঁ আৰু সেৱা কৰিবলৈ মানে ঠাইডোখৰ অকণমান সৰু যে সেইকাৰণে আমি বাহিৰলৈকে গৈছোঁ। আমাৰ পৰিয়ালটো বহুত ডাঙৰ হয়। এয়া চাওকচোন বাহিৰৰ একেবাৰে গোঁসাইঘৰ বাহিৰ হৈ মানে সেৱা কৰিছোঁ। এতিয়া মতাখিনি নাই বাৰু প্ৰায়খিনি, মাইকীখিনিয়ে মানে এয়া চাওক একেবাৰে তালৈকে মানে একদম গোটেই জেগাডোখৰ লৈ লৈছোঁ আৰু দেই। আপোনালোকে আকৌ বেয়াকৈ কিবা নক'ব দেই। তেওঁ আশীৰ্বাদ দি আছে। আশীৰ্বাদটো শুনকচোন আপোনালোকে কি বুলি দিছে। ইয়াতে সংযোগ কৰিছোঁ আৰু দেই। ভাল বোলে মই অনাথক দয়া কৰোঁ পৰমানন্দ দাস বুলি ধৰি মনত থৈলোঁ নিজৰ ভিতৰ সংগত আঙুলি মুখত কৰোঁ দান তেতিন তুলি ধৰোঁ কেশ চিঙি দিওঁ চৰণত বোলে কেশ চিঙি দিওঁ চৰণত কামনাক লাগি কৃষ্ণক ভজয় কৰন্ত কামনা সিদ্ধি কৃষ্ণ কিবা মই কামনানো কি আকৌ আজি তেখেতলোকৰ পিতৃ শ্ৰাদ্ধ বুলি ভাগি সেৱা ধৰিছে। এই সেৱা ভাগি আকৌ কৰোঁ ধৰোঁ কৰোঁতে বাইকে বচনে খোজে গমনে নখৈ পোৱাৰ হপাই সৰ্বপাতখিনি মৰ্শন কৰি প্ৰভুৰ চৰণ ছত্ৰতলৈ চাই দিলেহে হৈছে আৰু পিছত সকলোৱে সেৱা কৰি এটাই আমি জা জলপান যোগাৰ কৰাত লাগিব। আচলতে তেওঁলোকে কৰিব বাৰু যিখিনি। তাৰপিছত এয়া জলপান ভাগ কৰি আছে দেই। এই আমাৰ দাদাইদেউ এজনে মানে বিলনীয়া হ'ব যিহেতু সেৱা আদি কৰি লৈছে আৰু এয়া খুৰাহঁতে বৰ্তাহঁতে এয়া জলপান ভাগ কৰিব লৈছে। জলপানখিনি বৰা চাউলৰ দেই। বৰা চাউলৰ আমাৰ মানে কেঁচা মানুহ হয় যে সেইকাৰণে বহুৱাই পিনি জলপান বনাই। আপোনালোকৰ ফালে কেনেকুৱা ধৰণে কৰে বাৰু। এয়া গাখীৰখিনি চাওকচোন ইমান ধুনীয়া নহয়, ইমান আঠা নহয়, একেবাৰে ওলাবই নোখোজে বৈয়ামটো। বাছতে এয়া চাওকচোন গাখীৰখিনি গামলা দলিয়াই ল'লে, গুড় এনেকৈ জলপানৰ ডুংগুৰ সজাই ল'লে আৰু ইয়াতে মানে গুড় গাখীৰ এনেকৈ কৰি দি আছে। এয়া তাৰপাছত এভাগ এভাগ কৰি আগে আগে দিয়া হ'ব। গাখীৰ দি আছে ইমান ধুনীয়া হৈছিলে, খাবলৈও বহুত ধুনীয়া হৈছিলে। যিহেতু ম'হৰ গাখীৰ যে গৰু গাখীৰ আছে অলপ, কিন্তু আমাৰ মানে ভকতসকলক খুৱাবৰ কাৰণে ম'হৰ গাখীৰ কোনে কোনে বৰা চাউলৰ জলপান খাই ভাল পায় বা কমেণ্টত জনাবচোন দেই। আহিব আমাৰ ইয়ালৈ জলপান খোৱাম। একেবাৰে ডুংটোত ইমান সৰহ সৰহকৈ দিছে চাওকচোন। আমাৰ জেঠাই মানে মানুহজনৰ দাদা এয়া বৰ্তা তাৰ পাছতে এয়া জলপান দিছে মা দাদা এজনে এয়া খাইছে।
আমি বাৰু খোৱা নাছিলোঁ, মই মোবাইলটো অলপ ধৰি আছিলোঁ। তাৰপিছতে আমাৰ গাঁৱৰে আৰু ফালে মানে বেলেগ আৰু আলহী আহিছিলে, তেওঁলোককো দিয়া হ'ল। মানে এইডোখৰত জেগাডোখৰ অলপ ঠেক হয় যে, সেইকাৰণে ইয়াত সকলো নধৰে। তাৰপিছতে এইয়া আমাৰ ভিতৰৰ এয়া তেওঁলোকে মানে আমাৰ খুৰা হয় দেই এইজন, এয়া ভাইটি ভতিজা পোৱালি আৰু এয়া ভিতৰৰ ৰাইজে খাই আছে। মানে তাতে জেগাডোখৰ ঠেক হয় যে শেষত এয়া খাবলৈ লৈছিল। খাই চাওঁ কেনেকুৱা হৈছে। মজা একেবাৰে শেষত এয়া বৌ আৰু মই আজিলৈ বাই বাই, সকলোৱে মৰম দিব। ধন্যবাদ।